বিশ্বাসঘাতকজনক পাৰিলে ধন্যবাদ দিয়ক, কাৰণ তেওঁৰ বাবে আপুনি মানুহ চিনিব পৰাত সুবিধা হ'ল। মোবাইলতকৈ চিঠিৰ ওজন যদিও কম, বিশ্বাসৰ ওজন কিন্তু চিঠিৰ দিনতেই বেছি আছিল। জীৱনৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটোৱেই হৈছে বিশ্বাস, যাক পাবলৈ বহু সময় লাগে কিন্তু হেৰুৱাবলৈ 1 ছেকেণ্ডো নালাগে। হেৰাই যোৱা সূৰ্যক 12 ঘণ্টা পিছত উভতি পোৱা যায়, কিন্তু হেৰাই যোৱা বিশ্বাসক চিৰজীৱন অপেক্ষা কৰিলেও উভতি পোৱা নাযায়। আমাৰ শৈশৱত ইণ্টাৰনেট নাছিল সঁচা, কিন্তু নিস্বাৰ্থ মৰম, বিশ্বাস আৰু আত্মীয়তাবোধ আছিল। বিশ্বাস এবাৰ দুবাৰ কৰাটো কোনো ভুল কথা নহয়, কিন্তু বাৰে বাৰে বিশ্বাস কৰা হ'ল মূৰ্খৰ কাম। সাধাৰণতে বিশ্বাসঘাতকতা সেইবোৰ মানুহেই কৰে যিবোৰৰ মুখত অনবৰত মাত্ৰ এটাই কথা থাকে, প্লিজ বিশ্বাস কৰা না। টকাৰে সকলো বস্তু কিনিব পাৰি, কিন্তু বিশ্বাস কিনিব নোৱাৰি। বিশ্বাস নিজে বনাব লাগে। বিশ্বাসতকৈ দামী বস্তু আৰু একো নাই, কাৰণ ভগৱানক আমি বিশ্বাস কৰি পূজা কৰোঁ। জীৱনত সুখী থকাৰ এটাই মন্ত্ৰ, বিশ্বাস নিজৰ ওপৰত ৰখা, লোকৰ ওপৰত নহয়। এটা কথা মনত ৰাখিব, আমাক সেইসকল মানুহেহে ঠগে যিসকলক আমি বহুত বিশ্বাস কৰোঁ। এটা কথা মনত ৰাখিবা, আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰা, আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা, আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা। অতীত ভয়ংকৰ হ'ব পাৰে, কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে বৰ্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব। মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ'ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই। কাৰোবাৰ সপোন ভাঙি নিজৰ সপোন সম্পূৰ্ণ হ'ব বুলি আশা নকৰিবা। যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কৰ পৰা আঁতৰি অহাই ভাল। দুদিনমান বেয়া লাগিব, কিন্তু ভৱিষ্যত ভাল হ'ব। সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়, এই সম্পৰ্কটোত তুমি কিমান সুখী সেইটোৱেই ডাঙৰ কথা। মই হাজাৰজনক নিবিচাৰোঁ, তুমি কেৱল মোৰ হৈ থাকা। মই দেখাই দিম এজনকেই হাজাৰ ধৰণে ভাল পাব পাৰি। প্ৰিয় মানুহজনে যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহ'লে হয়তো আৰু কোনো সম্পৰ্কত বিচ্ছেদ নহ'ল হয়। কোনোবাই কয় মই বেয়া, কোনোবাই কয় মই ভাল। সঁচা কথা ক'বলৈ গ'লে, যিয়ে যেনেকুৱা তেওঁৰ ওচৰত মই তেনেকুৱা। এই স্বাৰ্থপৰ চহৰখনত স্বাৰ্থ নোহোৱাকৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব। জীৱনৰ সৰু সৰু সুখ আৰু প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা। আশা আৰু সপোনবোৰ কি ভৰসা যি ক্ষণে প্ৰতিক্ষণে সলনি হৈ থাকে। আপোনাক লৈ পৃথিৱীখনৰ যিমানেই অভিযোগ নাথাকক কিয়, আপোনাৰ বাবে মা-দেউতা সুখী হ'ব লাগে মাথো। আপোনাৰ দুখ দেখি কোনোবাই হাঁহিলেও আপোনাৰ হাঁহিটো কিন্তু আন কাৰোবাৰ দুখৰ কাৰণে যাতে সৃষ্টি নহয়, সেইটো সদায় মনত ৰাখিব। সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে। জীৱনত জটিল সময়ৰ খুবেই প্ৰয়োজন, তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি। এটা কথা সদায় মনত ৰাখিব, আমি কোৱা কথাবোৰে তথা আমি আনক কৰা ব্যৱহাৰে মা-দেউতাই দিয়া সংস্কাৰকো প্ৰতিনিধিত্ব কৰে। সেইবোৰ মানুহক তুমি একো কৰিব নোৱাৰা, যি মানুহে নিজৰ ভুল জনাৰ পিছতো ভুল স্বীকাৰ কৰিব নিবিচাৰে। এনে কিছুমান মানুহ আছে, যিয়ে আপুনি অকলে থাকিলে গুৰুত্ব নিদিয়ে, তেতিয়াহে গুৰুত্ব দিয়ে যেতিয়া তেওঁ অকলে থাকে। জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা, জীৱনৰ পৰা তুমি সেইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত। মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা, সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ'লেও দিব। মাথো সাহসৰহে কথা। আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে, যাৰ অন্ত আমি নিজেই থিৰাং কৰোঁ।